হেল্ল' গাইজ বিকাশ আমিন যাৰ বিষয়ে আপোনালোকে চবেই গম পাইছে যে একচুৱেলি কিয় এৰেষ্ট হ'ল ঘটনাটোনো কি আছিল আৰু যদি কোনোবাই গম পোৱা নাই মই কৈ আছোঁ A to Z ভিডিঅ'টো লাষ্টত গেলি চাই থাকক বিকাশ আমিন হ'ল অসমৰ একজন ৰোষ্টাৰ তাৰমানে তেওঁৰ এটা ৰোষ্টিং ইউটিউব চেনেল আছে য'ত তেওঁ বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা বা বিভিন্ন মানুহক লৈ পেলাই মানে ৰোষ্ট কৰে আৰু সি মানে কেনেহেন ধৰণৰ বস্তুবিলাকত ৰোষ্ট কৰে ধৰি লওক মোৰ নাম সাবিত্ৰী আৰু আজি 3 বছৰ আগত মই মোৰ বয়ফ্ৰেণ্ডৰ লগত চুমা টুমা খাই পেলাই কিবা এটা ভিডিঅ' ভাইৰেল হৈছিল যিটো ভিডিঅ' ধৰক আপোনালোক প্ৰতিজনে চালাক চাই পেলাই মোক গালিও পাৰিলাক আৰু লাষ্টত বয়সত দুখ বুলি যৌৱনত দুখ বুলি মোক চবে মাফ কৰি দিলাক কিন্তু সি মানে কি কৰে মোটামুটি 3-4 বছৰ হওক যিমান পুৰণা নহওক সেই ভিডিঅ'টো কবাৰ পৰা মানে খচৰি উইলে আনি পেলাই সেই ভিডিঅ'টোত বিভিন্ন ধৰণৰ মছলা ৰহন সানি পেলাই ভিডিঅ'টো নিজৰ ষ্টাইলত প্ৰকাশ কৰে আনকি তেনেকুৱা ধৰণৰ বস্তু বুলি নহয় আপুনি ধৰক একজনী ছোৱালী বা বোৱাৰী আপুনি যদি টিকটক ভিডিঅ' এটা বনাইছে এনি কাইণ্ড অফ কিবা নহ'লেও কিবা যদি সেই ভিডিঅ'টোত বেছি হৈ গ'ল সেই বস্তুটো সি উঠাই আনি পেলাই ৰোষ্ট কৰে আৰু সি 2017 চনত এনেকৈ মানে ভাইৰেল হয় কিবা এটা ভিডিঅ'ক লৈ পেলাই আৰু এগেইন ৰোষ্ট কৰিছিল আৰু সেই ছোৱালীজনী তাৰ ওপৰত কেছ দিছে যাৰ ফলত আজি সি জেলৰ ভাত খাব লগা হৈ আছে এতিয়া আপোনালোকৰ মনত এটা কুৱেশ্যন নিশ্চয় হৈছে যে ৰোষ্ট কৰাটো অপৰাধ নেকি বা কাকো ৰোষ্ট কৰিব নোৱাৰি নেকি তেতিয়াহ'লে শুনক নিয়ম অনুসৰি আপুনি কোনোবা একজন মানুহক ৰোষ্ট কৰিব পাৰে কিন্তু সেই মানুহজনক ৰোষ্ট কৰোঁতে এটা কথা সদায় মনত ৰাখিব লাগে যে আপুনি যাতে ধৰক কোনো ধৰণৰ অশালীন বেয়া শব্দ বা বেয়া তেনেকুৱা ধৰণৰ বস্তু যাতে প্ৰকাশ নকৰে আৰু তেওঁৰ সেই চেনেলটোত তেনেকুৱা ধৰণৰ বস্তু বহুত কিবা কিবি আছিল ধৰক যৌৱনৰ ঠেকিয়াৰ মাজত যৌৱনৰ পানী কিবা তেনেকুৱা ধৰণৰ যিবিলাক বস্তু ডাবল মিনিং নহয় 3 নম্বৰ মিনিঙক গেলেও গুচি যায় আৰু সেই কাৰণে আজি লাষ্টত জেলৰ ভাত খাব লগা হৈ আছে আৰু যিহেতু ধৰক আমাৰ একজন অসমীয়া ইউটিউবাৰ আমাৰে দাদা ভাই গতিকে যাতে আৰু সোনকালে যাতে তেনেকুৱা ধৰণৰ কাম নকৰোঁ বুলি সংকল্পবদ্ধ হৈ পেলাই আমাৰ মাজত গেলি যাতে আৰু ঘূৰি আহে আমি সেইটোৱে কামনা কৰিলোঁ আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পালাক লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ডেফিনেটলি কৰক কাৰণ এনেকুৱা ইউনিক ইণ্টাৰেষ্টিং ইনফৰমেশ্যন মই আপোনালোকক গেলে ট্ৰাই কৰি থাকিম চ' থেংক ইউ ছ' মাছ গাইজ টেক কেয়াৰ লাভ ইউ